এয়া ৰাতিপুৱা 7:30 দৃশ্য ইয়াতে সূৰ্য দেৰিকৈ উদয় হয় আৰু দেৰিকৈ মাৰ যায় আৰু আজি আহিছোঁ আমি হস্পিটালত মা দেউতাৰ এটা মাষ্টাৰ চেকআপ আছে দেউতাৰ বাৰু তেনেকুৱা বৰ বিশেষ কোনো হেল্থ ইছ্যু নাই কিন্তু মাৰ আমাৰ বহুতেই বেছি ইছ্যু তো মাক এটা মাষ্টাৰ চেকআপৰ খুবেই দৰকাৰ আৰু দেউতা অলপমান সোনকালে হৈ গ'ল চ' এয়া দেউতাক ব্ৰেকফাষ্টটো দি দিছে আৰু মাৰ আছে এটা আল্ট্ৰাচাউণ্ড তো মা গ'ল আল্ট্ৰাচাউণ্ড কৰিব আৰু মই ৱেইটিং এৰিয়াত মানে পেচেণ্টত বাহিৰে বাকী গোটেইখিনি মানে ৱেইটিং এৰিয়াত থাকিব লাগে আৰু ৱেইটিং এৰিয়াটো চাওকচোন ইমান ডাঙৰ প্লাছ চেঞ্জিং ৰুম আৰু বেবী ফিডিং ৰুম গোটেইখিনি আছে আৰু এয়া হ'ল মোৰ ব্ৰেকফাষ্ট যেটো মই লৈ আহিছিলোঁ লগত কাৰণ মোৰো এতিয়া এটা এপইণ্টমেণ্ট আছে মোৰ 10:30 আছিল বাৰু তো এইখিনি খাই লৈ মই গ'লো ডক্টৰ ভিজিট কৰিব আৰু মোৰ আছে আজি ওপৰত আৰু আহি কিনে গম পালোঁ ইয়াত মোৰ ফাৰ্ষ্ট হাইট আৰু ৱেইটটো চেক কৰা হ'ব তাৰপিছতহে ডক্টৰৰ ভিজিট হ'ব গতিকে এইখিনি কমপ্লিট কৰি আহি গ'লোঁ মোৰ নিৰ্দিষ্ট ঠাইত আৰু এই কাগজখনতে ডক্টৰৰ ভিজিটিং কৰা ৰুমটো প্লাছ মোৰ টোকেন নাম্বাৰ গোটেইখিনি এই স্ক্ৰীনখনত আহি থাকে তেনেকৈ দেখুৱাই ল'লেই হ'ল মোৰখিনি কমপ্লিট হোৱালৈ মাহঁতৰো কমপ্লিট হৈ গ'ল গতিকে ৰিপৰ্টখিনি লৈ আজিৰ কাৰণে হস্পিটেলকো বাই বাই ক'লোঁ পুনৰ লগ পাম নেক্সট